সকলোৰে ভালনে? বহুত দিন হ'ল মই বাৰু লং ব্লগ তেনেকুৱাকৈ একেবাৰে বনাব পৰা নাই, অকণমান ব্যস্ততা। সেয়ে ভাবিলোঁ অকণমান লং ব্লগটো আৰম্ভ কৰোঁ। আৰু এয়া দেখিছেনে এল'ভেৰা লগাম বুলি ভাবিছোঁ। আৰু এল'ভেৰা আমাৰ সকলোৰ কাৰণে ভাল, স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণেও ভাল। কিন্তু এল'ভেৰাটো মানিবও লাগে নহয়নে? সেয়ে ভাবিছোঁ এল'ভেৰা এডাল লগাম বাৰু। লগোৱা নাই, এনেই টাবত সোমাই থৈ দিছোঁ। এল'ভেৰাটো ডাঙৰ টাব লাগিব, মাটিখিনিও বেছি লাগিব। ইমান ডাঙৰ দেখিছেনে? কালি নাৰ্চাৰীৰ পৰা লৈ অহা হৈছিলে। লগাম বাৰু, লগোৱা নাই। সেয়েহে থৈ দিলোঁ, তলতে থৈ দিলোঁ। সেয়া দেখিছেনে? ইয়াতে থৈ দিছোঁ বাৰু, লগাম। অলপ গধূলি টাইমত লগালে ভাল, কাৰণ গধূলি ৰ'দটো কমিব, সেয়েহে ভাল। আৰু সকলোকে নমস্কাৰ জনাই মই ৰেখাই মোৰ ব্লগটিলৈ সকলোকে স্বাগতম জনালোঁ। আৰু মোক যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু সকলোৰে ভালনে জনাবচোন। এতিয়া আৰু ভাত বনাবৰো হ'ল। ভাতনো কি বনাওঁ আপোনালোকক অকণমান দেখাম, আহকচোন। এয়া ল'ৰাৰ বাৰু স্কুল আৰম্ভ হোৱা নাই। স্কুল আৰম্ভ হ'লে আৰু ভাল, কাৰণ এয়া পূৰা আৰু ইউটিউবে চাই আছে। দেখিছেনে? ঘৰত একেবাৰে চাইকেলে চলাই থাকে। ক'ত যাব তেনেকুৱাও হয় বাৰু। চাইকেল চলাই আছে। আৰু 1 তাৰিখৰ পৰা চাগে স্কুল খুলিব। স্কুল খুলিলে ভাল, আমাৰ সকলো মাকবিলাকৰ এইটোৱে আৰু স্কুল খুলিলে বাচ্ছাৰ ভাল নহয়নে? এয়া ঘৰতে আৰু চাইকেল চলাই আছে। ফালে টিভি চাই আছে। সি আৰু টিভিত কিবা চাই আছে আৰু ইউটিউবতে চাই আছে চাগে, তেনেকুৱা। আৰু ব'লকচোন আপোনালোকৰ পাকঘৰলৈ লৈ যাওঁ। এয়া পাকঘৰটোত আহিলোঁ, দেখিছেনে? পাকঘৰত আহি আৰু ভাবা যায় কিনো বনাম। এইবাৰ গৰমটো বহুত পৰিছে। প্ৰথমৰ পৰা গৰম দিছে, কিন্তু খুব দিছে গৰমটো। সেয়েহে ভাবিলোঁ কি বনাওঁ কি নবনাওঁ। আমাৰ আৰু চিন্তা যে ভাতটো বনাব আহিলে পাকঘৰত এইটোৱে এটা চিন্তা, কি বনাওঁ কি খাওঁ তেনেকুৱা এটা চিন্তা। আজি বাৰু মোৰ মাছ আছে বাৰু। মাছ থাকিলেও কি ভাবা যায় কি এদিনৰ মাছটো খাম তেনেকুৱা লাগে নহয়নে? সেয়ে ভাবিছোঁ গৰমৰ কথা টেঙেচি অকণমান তুলি লৈ আহিলোঁ। টেঙেচি শাক বাৰু আপোনালোকে খাই ভাল পায়নে জনাবচোন। খুব ভাল লাগে, কিন্তু মই খুবেই ভাল পাওঁ। আৰু গৰমৰ দিনকেইটাতো খাবৰ কাৰণে খুব ভাল, কাৰণ আমাৰ মাহঁতেও কৈছিলে গৰমত বোলে টেঙা এইটো টেঙা বুলি নহয়, যিকোনো টেঙা কি নহওক কিয় খোৱা ভাল আৰু পেটবিলাক ঠাণ্ডা পৰে বুলি কয়। মাহঁতেও কৈছিলে বাৰু, মই বাৰু ইমানো নাজানো এইটো বিষয়ে। তথাপিতো যিকোনো নহওক কিয় ভাল লাগে, খাই কিনে ভাল লাগে। সেয়ে ভাবোঁ বনাম আৰু আপোনালোকক আৰু লগ পাই থাকিম। আপোনালোকে মোক মৰম দিব, স্নেহ দিব। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। মই কৈছোঁৱে বাৰু, আমি সকলোৱে আশাবাদী, মই বুলি নহয় সকলোৱে আশাবাদী। আশালৈ বাৰু জীৱন আৰু নহয়নে? সেয়েহে আশা আছে মানে বাৰু আমি আছোঁ। আৰু নেক্সট ব্লগত লগ পাই থাকিম আপোনালোকক। এতিয়া মই ভাতকেইটা বনাম, ধুনীয়া ব্লগ পাই থাকিব। কাৰণ মই বাৰু এইকেইদিন একদম লং ভিডিঅ' একেবাৰে দিব পৰা নাই। মই ভাবিলোঁ অকণমান আহোঁ। সেয়েহে নেক্সট ব্লগত লগ পাই থাকিম। এতিয়ালৈ ব্লগটো এৰিছোঁ, বাই।